গুড্ডু কাৰ্টুন। এদিনাখনৰ কথা, ৰজাৰ ৰাজকীয় হাতীটোৱে পথাৰত চৰি আছিল আৰু সেই সময়তে সেই হাতীটোৱে এটা ভোকাতুৰৰ আৰ্তনাদ শুনিবলৈ পালে। কিছু সময় গম লোৱাৰ পাছত সি বুজিলে সেই মাতটো এটা ভোকাতুৰ কুকুৰৰ আছিল। কুকুৰটোৱে হাতীৰ মাউতটোৱে খাই যোৱা পাতখনত আহাৰ খাই আছিল আৰু সেইবাবে সি চিঞৰিও আছিল। এনেদৰে সদায় হাতী আৰু কুকুৰটোৱে সেই ঠাইখিনিলৈ আহিবলৈ ধৰিছিল আৰু এদিন দুদিনকৈ সিহঁতৰ মাজত লাহে লাহে বন্ধুত্ব গঢ় লৈ উঠিছিল। সিহঁতেও একেলগেই খেলিছিল, খাইছিল আৰু একেলগেই সময়বোৰ পাৰ কৰিছিল। এই কথাটোক লৈ হাতীৰ মাউতটোৱেও কোনো ধৰণৰ আপত্তি কৰা নাছিল। এনেদৰেই দিনবোৰ পাৰ হৈ গৈছিল আৰু এদিনাখন সেইফালেৰে পাৰ হৈ যোৱা এজন খেতিয়কে সেই কুকুৰটো দেখিবলৈ পালে। তেওঁ হাতীৰ মাউতক কুকুৰটোক বিচাৰিলে। যিহেতু সেই কুকুৰটো হাতীৰ মাউতটোৱেও পোহা নাছিল, গতিকে তেওঁ খেতিয়কজনক কুকুৰটো লৈ যাবলৈ দিলে। ফলত খেতিয়কজনে কুকুৰটো লৈ গ'ল। ইফালে হাতীয়ে কুকুৰটোক লৈ যোৱাৰ পাছত সি নাখাই নবৈ শুকাই খিনাই যাবলৈ ধৰিলে আৰু হাতীৰ মাউতে এই কথাটো গৈ ৰজাক ক'লেগৈ। ৰজাই মৰমৰ হাতীটোৰ অসুখ হোৱা বুলি শুনি ৰাজকীয় ডাক্তৰলৈ হাতীটোৰ ওচৰলৈ আহিল আৰু তেওঁক হাতীটো ভাল কৰিবৰ বাবে পৰামৰ্শ দিলে। ডাক্তৰে চাই গম পালে যে হাতীটোৰ দেহত কোনো ধৰণৰ অসুস্থতা নাই। এই কথা গম পাই ৰজাই হাতীৰ মাউতক মাতি পঠিয়ালে আৰু তেওঁক হাতীটোৰ লগত কিবা ঘটনা ঘটিছিল নেকি সুধিলে। ইয়াৰ পাছত হাতীৰ মাউতে কুকুৰটোৰ কথাবোৰ সকলো বিৱৰি ক'লে। ৰজাই লগে লগে চিপাহী এজনক আদেশ দিলে যে সেই কুকুৰটোক ধৰি আনিব লাগে আৰু হাতীৰ মাউতৰ সৈতে চিপাহীজন গৈ সেই কুকুৰটোক ধৰি আনি হাতীৰ ওচৰলৈ লৈ আহিল। কুকুৰটোক দেখাৰ লগে লগে হাতীৰ মনটো বৰ আনন্দ লাগিল আৰু সি ফূৰ্তিতে জঁপিয়াবলৈ ধৰিলে আৰু হাতী আৰু কুকুৰটো লগ লাগি খেলিবলৈ ধৰিলে। হাতীটো পুনৰ আগৰ দৰে হৈ উঠিল। মৰমৰ অকণিহঁত, আমি এই সাধুটোৰ পৰা ইয়াকেই শিকিলোঁ যে বন্ধু যিকোনো আকাৰতে আমাৰ ওচৰলৈ আহিব পাৰে। যেনেদৰে এটা হাতীৰ ওচৰলৈ এটা কুকুৰ ভাল বন্ধু হৈ আহিছিল, ঠিক তেনেদৰে। তেনেহ'লে আজিলৈ ইমানেই অকণিহঁত। পুনৰ এটা ভিডিঅ' তোমালোকৰ মাজলৈ লৈ আহিম। তোমালোকে চাই থাকিবা দেই।